তুমিতো ক্লাছ 10 পাইছা আজি 4 দিন ধৰি বোলে তুমি স্কুলত যোৱা নাই কিয় দাদা মই আৰু স্কুলত যাব মন নাই স্কুলত যাব মন নাই কিয় মন নাই তোমাৰ তুমি এতিয়া সৰু হৈ থকা নাই কাৰণ তুমি বহুত বুজিব পৰা হৈছা আমাৰ মা দেউতাই সৰুতে আমাক এৰি থৈ গ'ল কিমান কষ্ট কৰি কৰি আমাক খুৱাইছিলে একমাত্ৰ এটা সৰু অপৰাধৰ বাবে তেওঁলোকক ইমানখিনি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ মই কলেজত যাব বাধ্য হ'লেও তোমালোকক পঢ়াই শুনাই এইখিনি ডাঙৰ দীঘল কৰিলোঁ কথাটো ভাবি চাবা ভাইটি কথাটো ভাবি চাবা মোৰো আজি কামলৈ যাব দেৰি হ'ল সৰু ভাইটি তোমালোকৰ হ'লনে আহা আহা মোৰো দেৰি হ'ব নহ'লে বাবু মই কাম কৰিব যাওঁ তাতে ভাত সাজি থৈ আহিছোঁ দাদা আহিলে তিনিজনে ভগাই খাবা দে যোৱা এতিয়া স্কুলত যোৱা দাদা বাবুক ইয়াতে খুৱাই থওঁ আপোনালোকৰ কামত লাগলত চাব ঠিক আছে বহুত ভাগৰ লাগিছে তোমাক শুনো আকাশ মায়াৰে নিচুকা সৰগী সৰগী মন মামা দুটি মনে কেতি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি চৰৰে বাবু আমি ঘৰত যাওঁ তোমাৰে দি कैसी है माया घर के जिया अरे दा তিনটা কেক দিবচোন তিনটা কেক লাগবো কাটি টকা আছে আপোনাৰ পইচাটো তো পইচাটো ক'ৰবাত পৰি থাকিল দাদা হে ভগৱান ক'ত পৰিলে পইচাটো ইমান কষ্ট কৰি কৰি কুঠাৰ মাৰি মাৰি 500 টকা পালোঁ ইছ ৰাম কি হ'ব এতিয়া গধূলি বাবুহঁতো কি খুৱাম মই পইচাটো ক'ৰবাত পৰি থাকিল মই কষ্ট কৰি ইমান কষ্ট আহিলোঁ কিন্তু কি হ'ব বাকীকে দিব নালাগে খালি বাকী দিব নোৱাৰোঁ নোৱাৰি নেকি তেতিয়াহ'লে নালাগে দিয়ক নালাগে দিয়ক হ'ব দিয়ক বাকী দিব নোৱাৰোঁ ভাল লাগিছে যোৱা আজি খোৱা বস্তু আনিব পাহৰি গৈছো বাবু যাওক নালাগে কালি দিম যোৱা এনেকুৱা ৰ'দত ইমান কষ্ট কৰি কৰি বেলেগৰ ঘৰত কুঠাৰ মাৰি মাৰি 500 টকা পালো কিন্তু বাটত পৰি থাকিল ভগৱান ইমান দুখ দিছা ভগৱান ইমান দুখ দিছা ইমান ৰ'দত কষ্ট কৰি কৰি কুঠাৰ মাৰি মাৰি 500 টকা পালো বাবু আজি পইচা নাই পইচা কাম কৰা মানুহবিলাক কালি দিম হ'ব দে কালি দিম যা বাবু আজি পইচা দিয়া নাই নহয় কাম কৰা মানুহ কালি দিম দে যাই যে বাৰীত খেলি থাকা কৈছা কালি দিম যোৱা তুমি নাই কান্দা নাই মই মাথাটো বিষাইছে অলপমান সেইকাৰণে তাৰমানে বহুত চকুৰ পানী ওলাই আছে মাথা বিষৰ কাৰণে ক'ত গৈছিলা মই অলপ ফুৰি আহিলোঁ যোৱাকালি এটা পিকনিক আছে তাকে 500 টকা লাগিব যাব ঠিক আছে এতিয়া এটা কাম কৰিবা দেই আজি পইচা নাই কালি দিম দে আজি পইচা নাই গোটেইখিনি খৰচ হৈ গ'ল কালি দিম হ'ব
এই নালাগে যা পইচা যা। বাবু ৰাচোন মই সুধিলে বাৰে বাৰে পইচা নাই বুলি আকৌ। এইফালে হাচোন নালাগে যা। বাবু কালি পিকনিক আছে, পইচাও নাপালো, দাদাও নাদলা। আচ্ছা, কালি মই ইহঁতৰ তাত ঘৰত বহুত কেইটা গৰু দেখিছো, তাৰে এটা উঠাব লাগিব। Good idea. কিন্তু কোন ল'ৰা গৈছে, ইয়াক বেটাক চাই থাকিব লাগিব। বান্ধি থৈ ইয়াক আজি চুৰ কৰিব আছি। বেটা গৰু চোৰ তোক আজি ভালকে বান্ধিম ৰ। অ দাদা দাদা কি হা? খুৰমা হাতত এটা চোৰ আহিছে, আমি বান্ধি থৈ দিছো যাওক। হয় নেকি? ইয়ে চাই আহো ৰবা। বঙালৰ দৰে দেখোন চবটো। ল কোন চোৰ চাই লওঁ এইটো। চোৰ কৰবে, গৰু চোৰ কৰবে। ও ভাইটি তই এইবোৰ ইমান কষ্ট কৰি তোক ভাল মানুহ হ'ব দিছিলো। তই মোৰ মান সন্মান গোটাই শেষ কৰি পেলালি ভাইটি, তই মোৰ মান সন্মান গোটাই শেষ কৰি পেলালি। অ ভাইটি চা গৰু চোৰ আজি তই বাচি গেলি যাও। দাদা বাইদেউ আপোনালোক হাত জোৰ কৰি গৈছো, বাবুৰ কাৰণে মই আপোনালোকক হাত জোৰ কৰিছো, বাবুক এৰি দিয়ক। বাইদেউ আপোনালোকক হাত জোৰ কৰিছো, বাবুৰ কাৰণে মই হাত জোৰ কৰিছো, আপোনালোকে বাবুক এৰি দিয়ক, আপোনালোকে বাবুক এৰি দিয়ক। দাদা বাবুক পুলিচত নিদিব, মোক গতাই দিয়ক, বাবু আৰু ভুল নকৰে এনেকুৱা, দাদাক যাবলৈ দিয়ক, দাদা ভাইটিক যাবলৈ দিয়ক, পুলিচত নিদিব দাদা। দাদা আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰো। ভাইটি ভাইটি ঘৰলৈ বল, ভাইটি ঘৰলৈ বল।